গরু নাই নাই চুম করছো নাই গরু নাই দেখা নাই হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আপোনালোকে অন্য এটা সুন্দৰ ব্লগতে স্বাগতম আজি কি সময় গাইছ এনে সপ্তাহ মই বহুত দিন ফ্লগছত দিয়া নাই আৰু বহুত পানী হৈছে বাহিৰত যে দেখিছোঁ কি হৈছে সকলো দেখিছোঁ গাইছ চাৰা ৰাতি নেৰা বৰষুণ পৰহিৰ পেৰে বাপৰে বাপ তো দেখি আছোঁ তো গাইছ ওলাইলোঁ ঘৰৰ পেৰে আৰু লগত ঋতু আছে এই হৈছে পৰহি কেনে একদম বানপানী কেনে তো পানী চাই যাই আছোঁ বিলৰ ফালে আৰু কিবা ক'ব লগা আছে নাই মাছ মাৰিব যাব গৈছিলোঁ জাল দুখন আছিল লাঙি জাল কিন্তু ৩-৪ বছৰ হৈ গ'ল একদম পচি পেলাই একদম হেৰি হৈ গৈছে এনেকৈ লাৰিলে দাঙিলে জালখন ফালি যায় সেইটো কাৰণে নহ'ল প্লেনিংটো কেঞ্চেল কৰিলোঁ এতিয়া পানী চাব গৈ আছোঁ তো যাই মই দেখি দি আছোঁ তাৰ পৰা এইবাৰ আহি গ'লোঁ এতিয়া মানে আহাৰ বাৰীত চাব গৈছোঁ চাব আহিলোঁ চাহত বাগান থকাটো নাই গৰু চৰু আৰু এতিয়া কোনো নাই বোধে ঘৰত স্কুলত গৈছে বোধে কিবা কবি গৰু নাই নাই চুম কৰছোঁ নাই গৰু নাই দেখা নাই বাগানটো ঠিক আছে না ঠিক আছে এতিয়া তোমাক হেৰি কৰা হ'ব এই বাগানৰ মেনেজাৰ পতা হ'ব মোক বঢ়িয়া টি গাৰ্ডেন মেনেজাৰ আৰু মই মালিক মই মালিক পইচাটো কিবা পাতটো চাপ্লাই দিবা দিবলৈ পইচাটো মোক দিবা তোমাক দৰমহা দি দিম বঢ়িয়া আৰু এখন গাড়ী দিম বাইক এখন দিম TVS স্পৰ্ট আছে ঘৰতে বাইকখন লৈ অহা যাব দিবা বঢ়িয়া ইবাৰ ডাইৰেক্ট বিলত লৈ যায় নেকি যাওঁ তো গাইছ মাছ তাছ মাৰা চালোঁ এতিয়া ঘৰত যাই আছোঁ সেইটো মাহি আছে পাছে এনে জিংকে মাছ লাগে সিমান নহয় আৰু কি তো ঠিকে পাব এখন হ'ব আৰু কি বাৰু যিয়ে নহওক তো এতিয়া ঘৰত যাই আছোঁ যিহেতু 1 বাজি আৰু বেলাভাতি ভৱচালত পানী চানী চাবা ক'তবা তো ভিডিঅ'টো একদম কণ্টিনিউ কৰি থাকক শেষলৈকে আৰু এটা বিশেষ কথা আছিল মানে কি মই যে কৈছিলোঁ ITI পঢ়াৰ কথা মানে ITI মানে এইবছৰ নপঢ়োঁ মানে এইবছৰ এটা গেপ দিলোঁ মানে মই পঢ়িম বুলি ভাবিছিলোঁ মানে ধূপধাৰা কথা তাতে পঢ়িম বুলি ভাবিছিলোঁ তো তাতে এটা 2টা ছাবজেক্ট আছে এটা আছে ৱেল্ডাৰ আৰু এটা আছে ছোৱালীবিলাকৰ কিবা এটা আছে নামটা নাজানো পাহৰি গৈছোঁ তো সেইকাৰণে শিকি লাভ নাই বৰ্তমান ৱেল্ডাৰ না ৱেল্ডিং কৰি মই কোৱাটো ভুল হ'ব পাৰে তো সেইকাৰণে এখন শিকোঁ এতিয়া অহা বছৰ শিকিম আৰু মই কম্পিউটাৰৰ যিহেতু শিকা নাই তো এইবছৰ মানে কম্পিউটাৰ শিকি থাকোঁ আৰু সেয়ে আৰু কম্পিউটাৰ শিকিম আৰু গাহৰি পঢ়িম বুলি ভাবিছোঁ তো কি হয় দেখা যাওক তো এইবছৰ গেপ দিলোঁ আৰু উপায় নাইকিছে আৰু বিয়েটো নপঢ়োঁ 4 বছৰ নৰি ঘৰৰ পৰা নপঢ়োঁ আৰু মোৰ মাথা গোলাব নহয় তো গাইছ হৈ গ'ল আবেলি মানে এতিয়া প্ৰায় সময় 5টা বাজি গৈছে মানে এইমাত্ৰ ঘুঁটি উঠিলোঁ মানে কি দেখাম আৰু এইফালে পানী হৈছে এইফালে তো আজি ভ্লগটো একদম নৰ্মেল গ'ল মানে বহুত দিনৰ পৰা মূৰত ভ্লগ বনাইছোঁ ভাবিছোঁ কিবা এটা হ'ব একো নহ'ল একদম নৰ্মেল গ'ল তো বাৰু কি হয় আৰু ভ্লগটো শেষলৈ চাই যাব লাগিব মানে চাই যাব গম পাব তো মানে মই যে কৈছিলোঁ অলপ মানে বেলাভাতি মানে মই অলপ ওলাই যাম কি হৈছে দেখাই আছোঁ মানে বেলাভাতি তো তাৰপিছত মানে ফেন এখন বেয়া হ'ল ঠিক কৰি মাতলোঁ সেইখিনিকে গেল সময়খিনি তো মানে ক'তো ওলাই যোৱা নহ'ল এতিয়া সময় হৈছে প্ৰায় 7টা সন্ধিয়া হ'ল তো চাহ পানীখিনি খালোঁ এইখন হৈছে মোৰ বিছনা ভালকৈ দেখি দি আছোঁ আৰু এইখন হৈছে আমাৰ মানে নিৰঞ্জন থানৰ মানে মেইন কিতাপখন মানে প্ৰভু নিৰঞ্জন লিখা আছে ইয়াতে দ্বিতীয় সংখ্যা স্মৃতিগ্ৰন্থ আৰু এইবিলাক মানে মই পঢ়াৰ মানে এইবিলাক টেন্স কিবা আছে এনেকৈ আৰু বেগ চেক আৰু বেট ক্ৰিকেট বেট মানে এতিয়া ফেন নাই সেইকাৰণে বিচনীখন লাগে শীতৰ মত আছে বাৰু ফেন তো এতিয়া সেইকাৰণে মই মানে এতিয়া বাহাত দি আছিলোঁ মানে উদি হৈ আছিলোঁ ভিডিঅ'টো কৰাৰ কাৰণে মই স্পইণ্টাৰ মানে পিন্ধিলোঁ তো ভিডিঅ' কিন্তু চাই জানে এচকনো চলি আছে চাই থাকক ভিডিঅ'টো একদম শেষলৈকে আৰু এটা বস্তু চাবি নেকি মানে বেংক চেংকৰ মাতিলে শুন পিন্ধিকে মই শুনিছোঁ শুন শব্দ শুন দেখছা গাইছ আৰু এই পানী যে পলা অসমে এছে আৰু অসমে নাই তাৰ চাৰা নাই তথাপি আহিব পাৰে ৰাতিলৈকে কিন্তু য'ত যি মানে বানপানী হৈছে না আমাৰ ওচৰতে হৈছে মানে অলপ সেই মাটি আহি পেলাই মানে ওচৰত আউগে গেলি পায় তো যেতিয়া পানী হৈছে আৰু মামাৰ ফালেওতো বানপানী হোৱাৰ চান্স আছে বহুত আছে মানে পানী উঠছে ক'বা গেলি নহয় পানী উঠছেই দে ৰাস্তাত এই চানা
কিন্তু এই মই চাবি অলপ ভোজ দেখা লাগব এতিয়া এই হুৱেস্কা হেস্কা হেস্কা আহাৰ বিয়া চিয়াৰ পৰা বঢ়িয়াকৈ দেখালোঁ আহাৰ মানে এইটো মাহৰ আৰু ঘৰত যাব ভাত পানী খাই বঢ়িয়াকৈ আহিলোঁ আহাৰ তাতে আৰু থাকি মই ভাবছোঁ তো বঢ়িয়াকৈ মাছ মানে মাংস দি ভাতখিনি খাই বৰ্তমান পুৰা খাইছোঁ ঘামে গৈছোঁ অৱস্থা নোহোৱা হৈছে চাব পাৰে তো বাছ আজি ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ' ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নকৰিব তো বাই বাই ধন্যবাদ তেওঁ বাছ লগ পাইছে এটা নতুন সুন্দৰ ভ্লগ হয়তো আৰু দেৰিব পাৰে বাছ মই আছোঁ মৰা নাই তো বাই বাই ধন্যবাদ জয় অসম আজি পানী আহিব কিন্তু গাইছ আছে তো বাই বাই